বেহৰবাৰীত অভিনয় কৰা মৃগাংক বৰ্মনৰ এই পৰকীয়া প্ৰেমিকাগৰাকীৰ মুখখন ভালকৈ দেখা নাই নহয়নে? সকলো মিডিয়াই তেওঁৰ মুখখন ঢাকি ঢাকি থৈছে। ৰ'ব আজি মই গোটেই মুখখনে দেখাই দিম। যদিও আপুনি এখন ফটো দেখিছে, ইয়াতো মুখখন স্পষ্ট নহয়। দেখিলেনে? এই ৰাজু আলীৰ এগৰাকী কি আছিলে? তেওঁ অবৈধ প্ৰেমিকা আছিলে আৰু মৃগাংক বৰ্মনৰ। এই ফটোখনত যদি চাই হোটেলৰ ৰুমৰ পৰা ওলাই অহা এইখনতো আপুনি স্পষ্ট ৰূপত দেখা নাপায়, যদিও ব্লাৰ কৰা হোৱা নাই। ইয়াত অকণমানকৈ ধৰিব পাৰিছে, কিন্তু প্ৰকৃততে তেওঁ কেনেকুৱা মুখ এইটো আপুনি গম নাপায়। কিন্তু এই ভিডিঅ'টোত মই সম্পূৰ্ণৰূপে খুলি দিম এতিয়া মুখখন। কোনো মিডিয়াই দেখুওৱা নাই ইমান সুন্দৰকৈ। এয়া চাওক, এইগৰাকী হৈছে দীপশিখা বৈশ্য। ৰীলত গানত লিপছ মিলাই আছে দীপশিখা বৈশ্য। এয়া চাওক, বোৱাৰী সাজত দেখিলেনে? বোৱাৰী সাজত শিৰত সেন্দুৰ লৈ এইগৰাকী হৈছে দীপশিখা বৈশ্য, যি মৃগাংক বৰ্মনক হত্যা কৰাত তেওঁ অৰিহণা যোগাইছিল। এইগৰাকীয়ে হৈছে সেই দীপশিখা, যি দীপশিখাই ৰাজু আলীৰ লগত অবৈধ সম্পৰ্ক ৰাখিছিল, মৃগাংকৰ লগত অবৈধ সম্পৰ্ক ৰাখিছিল। এয়া চাওক, ৰাজু আলীয়ে পুলিচে ধৰাৰ পিছত ৰাজু আলীয়ে কেনেকৈ মুখ ঢাকিছে, এই গোটেই কথাখিনি। তাৰপিছত আপোনালোকক কৈ আছো চাওক, এইগৰাকীয়ে হৈছে দীপশিখা বৈশ্য আৰু দীপশিখা বৈশ্যৰ কেইবাজনৰ লগত সম্পৰ্ক আছে। আৰু প্ৰায়বোৰ মিডিয়াই এনেকৈ কোলা কোলা ঢাকি ঢাকি এনেকৈ মুখবোৰ দেখাই আছে। কিন্তু মই আজি আপোনালোকক স্পষ্ট ৰূপত কৈছোঁ আৰু কিছুমান ডাটা দিছোঁ শুনক। এই দীপশিখাৰ আপুনি যদি ফেচবুক একাউণ্টটো বিচাৰি চাই, দীপশিখাৰ ফেচবুক একাউণ্টটো আপুনি লগ পাব। হয়, সেইটো লগ পাব। তাত আপুনি কোনো ফটো নাপায়, কোনো ৰীল নাপায়, একোতে নাপায়। কিন্তু আপুনি ইনষ্টাগ্ৰামত যদি বিচাৰি চাই, ইনষ্টাগ্ৰামত কিছু আপুনি ৰীল পাব। একদম হাঁহি মাতি খুব সুন্দৰকৈ গীত গোৱা কিছুমান ৰীল আছে, যিবোৰ ৰীলে মুগ্ধ কৰি পেলাইছিল মৃগাংক বৰ্মনক আৰু ৰাজু আলীক। এনেকুৱা ধৰণৰ পুৰুষবোৰক তেওঁ নিজৰ হাতলৈ আনিবলৈ এনেকুৱাকৈ ৰীল বনাই। চাওকচোন, একদম ফিল্টাৰ লগাই লৈছে, ধুনীয়া ধুনীয়া। কিন্তু বোৱাৰীৰ সাজত এয়া শিৰত সেন্দুৰ লোৱাৰ পিছতো এনেকৈ লোকৰ পৰকীয়া প্ৰেমত তেওঁ পৰি লোকক হাবু ডাবু খুৱায় আৰু কাৰোবাক এনেকৈ সানি খুচি মৰাত সহায় কৰে। এতিয়া চাওক, দীপশিখাৰ স্বামী আছিল। স্বামী থকাৰ উপৰিও 3জনৰ লগত তেওঁৰ সম্পৰ্ক আছিল। শৰ্মা উপাধিধাৰী এজনৰ লগত আছিল, তাৰপিছতে ৰাজু আলী আৰু মৃগাংকৰ সৈতে। এই কথাখিনি কিন্তু ফেচবুকত আপুনি যদি চাই, তেখেতৰ বিশেষ একো নাপায়। এতিয়া এটা মই এইখিনিতে কৈ থওঁ, যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে, ইয়াৰ নেক্সট ভিডিঅ'টো আপোনালোকে চাব। এই দীপশিখাই তেখেতৰ স্বামীক কেনেকৈ ঠগিছে। দীপশিখা বৈশ্যই নিজৰ প্ৰকৃত স্বামীক, যাৰ লগত বিয়া হৈছে, যাৰ নামত সেন্দুৰ লৈছে, সেই ব্যক্তিজনক কেনেকৈ ঠগিছে মই সম্পূৰ্ণ সেই বস্তুটো দেখাম। একদম ফোনত দেখাম, ফোনৰ এটা ৰেকৰ্ডিং দেখাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নহ'লে আপোনালোকে আকৌ পিছত বিচাৰি নাপাব। এই দীপশিখা বৈশ্যই কেনেকৈ নিজৰ স্বামীক ঠগিছে এই কথাটো দেখাম। আৰু গাঁৱৰ ৰাইজে অলৰেডি এই দীপশিখা বৈশ্যক গাঁৱৰ পৰা এঘৰীয়া কৰিছে, গাঁৱত সোমাবলৈ নিদিও কৈছে। তেওঁ য'ত বাস কৰিছিল, যদি স্বামীয়ে নিবও বিচাৰে তেতিয়াও গাঁৱৰ ৰাইজে তাত সোমোৱাটো নিষেধ কৰি দিছে। ঠিক আছে দিয়ক, অন্য ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বাই বাই।